মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোত আমি ইংৰাজী বৰ্ণমালাৰ প্ৰতিটো বৰ্ণ কেনেকৈ উচ্চাৰণ কৰিব লাগে সেইখিনি শিকিম। গতিকে তোমালোকে মনোযোগেৰে শুনিবা আৰু নিজে নিজে সেইখিনি উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা। গতিকে আহা আমি এতিয়া বৰ্ণমালাখিনিলৈ আগবাঢ়ি যাওঁ। A for apple. B for ball. C for cat. D for duck. E for egg. F for flower. G for girl. H for hen. I for ink. J for joker. K for kite. L for lamp. M for milk. N for net. O for orange. P for pencil. Q for queen. R for radio. S for station. T for tomato. U for umbrella. V for vegetables. W for web. X for fox. Y for yo-yo. Z for zebras. A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। শিক্ষাৰ্থীসকল, এতিয়া মই তোমালোকক ইংৰাজী বৰ্ণমালাৰ সৈতে জড়িত কিছুমান সাধাৰণ কথা জনাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে সেইখিনি মন দি শুনি লোৱা। ইংৰাজী বৰ্ণমালাত মুঠ 26টা লেটাৰ অৰ্থাৎ বৰ্ণ বা আখৰ থাকে। তোমালোকে যেতিয়া বৰ্ণমালাখিনি এৰ পৰা জেড লৈকে পঢ়িবা তেতিয়া তাত দেখিবা যে তাত
26 অৰ্থাৎ 26টা বৰ্ণ আছে। এই 26টা বৰ্ণমালাৰ ভিতৰত 5টা ভাৱেলছ আছে আৰু সেইবোৰ হ'ল এ, ই, আই, অ আৰু ইউ। এই 5টা বৰ্ণৰ বাহিৰে যি বাকী 21টা বৰ্ণ আছে, বৰ্ণ বা লেটাৰ আছে, সেইবোৰক কনচনেণ্ট বুলি কোৱা হয়। সেইসমূহ হ'ল বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, ডাব্লিউ, এক্স, ৱাই আৰু জেড। শিক্ষাৰ্থীসকল, শেষত মই তোমালোকক কেপিটেল আৰু স্মল লেটাৰৰ ইংলিছ এলফাবেটছখিনি ইয়াত দি দিছোঁ। এইখিনি চাই তোমালোকে কেপিটেল আৰু স্মল লেটাৰ এলফাবেট লিখাৰ ক্ষেত্ৰত যিখিনি পাৰ্থক্য থাকে সেইখিনি ধৰিব পাৰিবা আৰু সকলোৱে নিজৰ নিজৰ বহীত এইখিনি লিখিবলৈ চেষ্টা কৰিবা। গতিকে আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।